কবিতাৰ শিৰোনাম গ্ৰাম্য অঞ্চলৰ আৱেগিক হৃদয়। আমি যাক বাছনি কৰিছোঁ, প্ৰাণ ভৰি সমৰ্থনো কৰিছোঁ। হেৰ' ৰজাঘৰীয়া সেনাপতি, আমি বৰ দুখীয়া মানুহ। আমাক ঠগি নাখাবা দেই। হৃদয়েৰে বিশ্বাস কৰি আমি পঠিয়াইছোঁ ৰাজসভালৈ। আমাৰ অসজ সৰল মনৰ অনুভূতি ঠগি নাখাবা দেই। আমি বৰ যন্ত্ৰণাত আছোঁ। আমাৰ সপোনবোৰ ফুটুকাৰ ফেন নকৰিবা দেই। কোৱা মোৰ বাইদেউ, নবৌ বিধৱা হৈ থাকিল। আৱেগবোৰ এবাৰ অনুভৱ কৰি চাব। ল'ৰা ছোৱালী দুটি বৰ অকণমানি, আমন জিমন, পিন্ধিবলৈ নাই কাপোৰ। এমুঠি অন্নৰ বাবে মোৰ বাইদেউ নবৌ আজি বৰ জৰুলা। ক'ৰ পৰা পাব, কিদৰে যোগাৰ কৰিব জ্যোতি শিশুৰ অন্ন বস্ত্ৰ? আমাৰ নাই স্বাস্থ্য কেন্দ্ৰ, স্কুল কলেজ, বাট পদূলি জৰুলা হৈ পৰিছে। আমাৰ অৰ্থৰ অভাৱ। ৰোগীক বচাবলৈ ধৰ পৰাই ফুৰিব লাগে। আমি যে অতি দুখীয়া। আমাক চাব নালাগে বাৰু। চৰকাৰী আঁচনি সুবিধা নেতাৰ অংশী বংশীবোৰক দিয়ক। চৰকাৰৰ পৰা আশা নাই, আশা নকৰোঁ, লাভো নাই। মই এজন প্ৰসিদ্ধ খেতিয়ক। হাল কোৰ মাৰি গড়খনত দুবেলা দুমুঠি উপাৰ্জন কৰোঁ। চৰকাৰৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এখন পাইছোঁ, তাকো প্ৰবঞ্চকৰ হাতত অৰ্থ জমা কৰি। আমি বৰ কোমল হৃদয়ৰ মানুহ। আমাক ঠগি নাখাবা দেই।